हेलो गाइज वेलकाम बैक टू माई चेनेल और मोर नतुन एटी भिडिओ आपनालोक सकलोके स्वागतम जनाइছো और আজি गाहरी और जाबरिং বুলি কয় মানে শাক পাচলি ঢেৰ মানে থাকে মানে এইটোৱে জাবৰিং বুলি কয় মিচিঙত তো সেইটোৱে বনাম বুলি ভাবিছো জাবৰিং মানে হল মিচিঙৰ ট্ৰেডিশনেল ফুড গাহৰি যিকোনো অকেজনতে এনেকে বনায় গাহৰি আৰু এইবিলাক শাক কিছুমান টাকু কম্বে এইবিলাক মিক্স কৰি পেলাই বনায় তো মিক্স যোনটো শাক পাচলিৰ চব্জি হেতুকে জাবৰিং বুলি কয় তো চাই থাকক ভিডিওটো এয়া কেৰাহী গৰম হৈ গল পিয়াজ আৰু মাংস ইয়াতে আছে এতিয়া তেল দিব লাগিব बस मांसत इमान फेट्स ना এইকাৰণে আজি তেল অকমান বেছি দিছো তেলটো গৰম হ'ব দিলক তাৰপিছত দেখাই আছো চাওক গাইস আজি ইয়াত আছে টাকুক তাজিক মাৰচাং অসমীয়াত কি বুলি কয় নাজানো তাৰপিছত ইয়াত নৰসিংহ পাতো আছে পাঁচফোৰণ মাংস तो गाइस तेल गरम हो गई एतिया याद दिम पाँचफोरन तारपिছত दिम पियाज जलकियाটো অকণমান পিছত দিম এইটো ভালকে ভাজি লম এতিয়া ইয়াত দিম হালধি আৰু নিমখ আদা নহৰুখিনি অলপমান পিছত দিম এতিয়া মাংসটো ফ্ৰাই কৰি দিম কেৰাহীটো নাচি আছে দেখোন সব গৈ আৰু অকণমান সময় ফ্ৰাই হ'ব দিম তাৰপিছত আদা নহৰুখিনি দিম তেল ওলাব ধৰিছে মাংসৰ পৰা যেহেতু কিবা জাবৰিং দি খাম মানে শাকেদি বনাম সেইকাৰণে অকণমান ফেটছ থাকিলে ভাল হয় গাহৰিৰ অকণমান বেছি থাকিলে তো মোৰ আনা গাহৰিত ফেটছ নাছিলে বহুত কম আছিলে সেইকাৰণে তেল অকণমান বেছিকৈ দি দিছোঁ তাৰপিছত এতিয়া দিম আদা নহৰু ইয়াত কোনো ধৰণৰ মা মছলা ইউজ নকৰোঁ পেকেটৰ মা মছলা এইটো আৰু আকৌ অলপ সময় ভাজিম এইটো মাংসটো অকণমান ৰঙা হোৱাকৈ ভাজিব লাগিব যিহেতু ৰঙা হোৱা নাই আৰু অলপ সময় ভাজিব লাগিব আৰু 2-3 মিনিট ভাজিলে হৈ যাব এনে বইল কৰা আছিলে বাৰু মাংসটো 50% সিজাই আছিলে তো আৰু অলপ সময় ফ্ৰাই কৰি লম তাৰপিছত দিম জাবৰিং তো গাইছ চাওক ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া ইয়াত দিম এইটো এই সব কেমেৰাত কি ধুনীয়া লাগি আছে
ফুটিলে নহয় হাততে লাগিব। তো গাইছ এতিয়া এইটো একদম ল' ফ্লেমত কুক কৰিব লাগিব। হাই কৰিলে জ্বলি যাব এইটো। এবাৰ লৰাই দিম হৈছে। মাংসটো সিজিয়ে গৈছে গাইছ। এই চব্জি শাকটো সিজিলে হৈ যাব। একদম ল' ফ্লেমত কুক কৰি আছোঁ মানে, সেইকাৰণে অলপ টাইম লাগিব। এয়া হৈ গৈছে, ধুনীয়াকৈ সিজিছে। এতিয়া মই টেষ্ট খাই দেখাম আপোনালোকক। গাইছ মজা। এইফালে কামালো তো এয়া হাফ অকণমান লৈ লৈছোঁ। কেমেৰামেন ওচৰৰ পৰা দেখোঁ। এইটো গাহৰি আৰু ইয়াত মিক্স আছে নৰসিংহ পাত, কি বুলি কয় আৰু টাকুক, তাজিক আৰু মাৰচাং। অসমীয়া কি কয় মই নাজানো, মিচিঙতো কৈ দিছোঁ কাৰণে। তো এতিয়া খাম মই। মাছৰ চব্জিও আছে কিন্তু নাখাওঁ আৰু মাছৰ চব্জিটো। আৰু আপোনাৰ এইটো জলকীয়া নিজে খুন্দিছে, ঘৰত খুন্দা শুকান জলকীয়া আৰু চুবা এইটো নিমখ। আৰু এইটো এনেই ডেক'ৰেশ্যনৰ কাৰণে দিয়া আছিলে। ইমান টেষ্টি হয় নহয় এনেকৈ বনালে। এইটো মিচিঙত জাবৰিং বুলি কয়। এইটো মানে একচুৱেলি অকেজনতহে খায় এনেকৈ। তো মই আজি বহুত দিনৰ পিছত ইমান খাব মন গৈছে সেইকাৰণে খাই আছোঁ। এইটো খুব সম্ভৱ মাৰচাং হ'ব এইটো। এই জলকীয়াৰ টেষ্টটো ইমান ধুনীয়া নহয়, কি ক'ম আৰু। মজা। এইটো চাগে টাকুকটো।
ভাত খাওঁতে এনেকৈ পানী খাব নালাগে বুলি কয়, কিন্তু পানী নহ'লে মই ভাতে খাব নোৱাৰোঁ। অলপ জাবৰ লৈ লওঁ। মোৰ কেমেৰামেনৰ মুখৰ পৰা পানী পৰি আছে, তাৰ কাৰণে থৈ দিছোঁ। এইটো খাব। কেৰাহীত আছে, কেৰাহীটো দেখা এইটো। চৰি গাইজ, লাইট গুচি গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।